আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বাঁহ গাজৰ পৰা কেনেধৰণে আচাৰ ৰেডি কৰা হয় তাকে দেখুৱাব চেষ্টা কৰিছোঁ। এয়া বাঁহ গাজসমূহৰ সুন্দৰভাৱে বাকলি গুচাই থকা হৈছে, মায়ে বাকলি গুচাই আছে আৰু কেনেধৰণে আচাৰ বনোৱা হয় তাকে দেখুৱাব চেষ্টা কৰিছোঁ। দুই প্ৰকাৰৰ আচাৰ বনোৱা হ'ব বাঁহ গাজৰ পৰা। এয়া আপোনালোকে যি দেখিছে এয়া ভুলুকা বাঁহ গছৰ আচলতে গাজ হয়। আপোনালোকে চিনি পায় নাই নাজানো, কমেণ্টত জনাব। খাবলৈ ভাল হয়, সেইজোপা বাঁহ গছৰ গাজ হয়, খাবলৈ সুন্দৰ খৰিচা ওলায় ইয়াৰ পৰা, খাবলৈও সুন্দৰ হয় আৰু চেণ্টটো সুন্দৰ হৈ উঠে আৰু যিকোনো আঞ্জাত ব্যৱহাৰ কৰিব পাৰি আৰু চেণ্টটো সুন্দৰ আহে, সেইবাবে আপোনালোকক বনাই দেখুৱাইছোঁ। ভুলুকা বাঁহ গছৰ গাজ হয়। এয়া মায়ে সুন্দৰভাৱে পিহনাত পিহি আছে, আপোনালোকক দেখুৱাইছোঁ কেনেধৰণে মায়ে বাঁহ গাজৰ পৰা আচাৰ বনায় তাকে দেখুৱাব চেষ্টা কৰিছোঁ। পুনৰবাৰ আপোনালোকক মা আছাম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চৰিয়াত এইপিনে দেখিবলৈ পাইছে পিহি হৈ পৰিল সম্পূৰ্ণ বাঁহ গাজসমূহ এটা বাল্টিঙত ভৰাই লোৱা হৈছে। সম্পূৰ্ণ বাঁহ গাজসমূহ বাল্টিং সেইবাবেই লোৱা হৈছে, অলপমান বেছি পৰিমাণত বাঁহ গাজ অনা হৈছিলে। এনেধৰণে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিছোঁ বাঁহ গাজৰ আচাৰ। এয়া বাঁহ গাজৰ বেলেগ এটি আচাৰ বনোৱা হ'ব, তাকে বাকলি গুচাই থোৱা আছে, দীঘল দীঘল পিচ কৰি লোৱা হৈছে। এইসমূহ বাঁহ গাজৰ সুন্দৰভাৱে নেমু চেপি দিয়া হৈছে, যিহেতু নেমু চেপিলে খাবলৈও সোৱাদ হয় আৰু টেঙাটো বাঢ়ি আহে, চেণ্টটো বহু বাঢ়ি আহে, সেইবাবে সুন্দৰভাৱে নেমু আৰু নিমখ দি দিয়া হৈছে। লগতে বাঁহ গাজসমূহ বাল্টিংটোত ভৰাই লোৱা হৈছে, বেছি পৰিমাণত লোৱা হৈছে বাঁহ গাজ, সেইবাবে বাল্টিঙত লোৱা হৈছে। যদিহে আপোনালোকে বনায় তেনেহ'লে যিকোনো সৰু পাত্ৰত ল'লেও হ'ব। ৩-৪ দিনৰ মানৰ কাৰণে ঢাকনা মাৰি দিয়া হ'ল। অলপমান পানী, বিশেষ নহয়, অকণমান পানীহে দিয়া হৈছে। এয়া বাঁহ গাজসমূহ সুন্দৰভাৱে চাওক, ভিতৰৰ পিনে কি সুন্দৰ এটা পানী ওলাই পৰিছে। লগতে এখন থালৰ সহায়ত ঢাকনা মাৰি দিয়া হ'ল 4 দিনৰ বাবে। 4 দিনৰ পিছতহে চোৱা হ'ব। যিহেতু 4 দিনৰ পিছত এয়া ঢাকনা উদঙাই লোৱা হৈছে, কালাৰ সলনি হৈছে বাঁহ গাজসমূহৰ। দীঘল দীঘলকৈ কাটি থোৱা আছিলে এয়া বাঁহ গাজ, 4 দিনৰ পিছত বাল্টিঙৰ পৰা উলিয়াই দিয়া হৈছে, যিহেতু বেলেগ ধৰণৰ এটা আচাৰ বনোৱা হ'ব এয়া বাঁহ গাজৰ পৰা। মায়ে উলিয়াই লৈছে, আপোনালোকক দেখুৱাইছোঁ কেনেধৰণে এয়া আচাৰ বনাই চাওক। হালধি দি দিয়া হৈছে, লগতে দিয়া হৈছে নিমখ। হালধি দিয়া হৈছে কালাৰৰ বাবে, নিমখ দিয়া হৈছে সোৱাদৰ বাবে। দুয়োটা নহ'লে জুতি আৰু সোৱাদ নাহে, মিক্স কৰি লোৱা হৈছে যাতে নিমখ আৰু হালধি খৰিচাসমূহত, আচলতে গাজসমূহত সুন্দৰভাৱে মিক্স হৈ যায়। আচাৰ বনোৱা হ'ব খৰিচাৰ আচাৰ, যি বুলি কয় বাঁহ গাজৰ আচাৰ বুলি কয়, খৰিচাৰ আচাৰ বুলি কয়, আপোনালোকে কি কয় কমেণ্টত জনাবলৈ নাপাহৰিব। ৰ'দত দিয়া হ'ল, এয়া 2 দিনৰ পিছত ৰ'দত দিয়া, চাওক কি সুন্দৰ এটা কালাৰ আহি পৰিছে। এতিয়া বনোৱা হ'ব আচাৰ। কেনেকৈ বনোৱা হয় চাওক। চৰিয়াত উলিয়াই লোৱা হৈছে বাঁহ গাজসমূহ ডলাৰ পৰা, দি দিয়া হৈছে কেৰাহীত তেল। তেলখিনি গৰম হওক, গৰম হোৱাৰ লগে লগে দিয়া হ'ল পাঁচফোৰণ। পাঁচফোৰণ দিলে খাবলৈও সোৱাদ হয়, জুতিও লাগে। লগতে দিয়া হ'ল ঘৰতে ৰেডি কৰা মছলা আৰু জলকীয়া 2-4টামান আছিলে, দি দিয়া হৈছে। পিছত দিয়া হ'ব আচাৰটো বনোৱাৰ পিছত। গেছ অফ কৰি দিয়াৰ পিছতে আচাৰখিনি দি দিয়া হ'ল, সানি লোৱা হৈছে। লগতে এভৰিডে ৰেড চিলি পাউডাৰ দিয়া হৈছে অলপমান কালাৰৰ বাবে, সুন্দৰভাৱে সানি লোৱা হ'ব। আজিৰ আচাৰ ভাগ কেনে লাগিল চাওকচোন, কেনেধৰণে সানি লোৱাৰ পিছতে কালাৰ সলনি হৈ পৰিছে। এয়া বৈয়ামত ভৰাই তেল দি বহুদিন যতনকৈ ৰাখিব পাৰিব। আৰু এয়া আচাৰখিনি দেখিবলৈ পাইছে, খৰিচাৰ আচাৰখিনি নিমখ দি থোৱা হৈছে। এয়া এটা কথা মন কৰিব, এয়া বেলেগ একো কৰা নহয়, বৈয়ামত ভৰাই থৈ দিয়া হ'ব, যিহেতু এনেকৈও খাব পাৰি। লগতে আপোনালোকে যিকোনো চব্জিত দিব পাৰি। এয়া আৰু এটা আচাৰ একেধৰণৰ পদ্ধতিত বনোৱা হ'ব, যি আগৰ আচাৰটো বনাইছিলোঁ সেই ধৰণে বনোৱা হ'ব। ৰ'দত দিয়াৰ পিছত তেলত ভাজি লোৱা হ'ব। এয়া বৈয়ামত ভৰাই দিয়া হ'ল আচাৰখিনি, যি কেৰাহীত ভাজি লৈছিলোঁ। আজি এয়া খৰিচাৰ আচাৰ, 2 প্ৰকাৰৰ আচাৰ বনোৱা হ'ল। এনেধৰণে বনাওক, 2-3 প্ৰকাৰৰ বনোৱা হ'ল, আপোনালোকে দেখিলে।